নমস্কাৰ, বৰ্ণালী গছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰুমটোত আৰু কিবা সোমাই থাকিম ভাবিলোঁ গধূলি অলপ ওলাই যাওঁ। আমি ভাঙাঘৰলৈ ওলাই গৈছিলোঁ। এয়া ৰাস্তাত ইমানে যাম, ৰাতিপুৱা যাম, দুপৰীয়া যাম, গধূলি যাম, মানে গুৱাহাটীত যাম শেষে নহয়, নন ষ্টপ, মানে ইয়াতে যামেই যাম, আমনি লাগি যায়। এতিয়া বজাৰ কৰিলে মানে কেঁচা চব্জি ৰুমত একো নাছিলে, সেইকাৰণে কেঁচা চব্জিবিলাক লৈ উঠি আকৌ গৈছোঁ। দেখিছেনে যাম শেষে নহয়, তাৰমানে জাম হৈয়ে আছে ইয়াতে। এতিয়া আকৌ ৰুমলৈ বুলি ওলালোঁ, ৰুমলৈ বুলি যাওঁ বুলি ভাবোঁতে মানে আকৌ ভোক লাগিল। ভোক লগাৰ কাৰণে আমি ঘুগুনি, আলু চপ আৰু এয়া জিলাপি খালোঁ। ৰিচে এইবোৰ নাখায়, ৰিচে মানে কেৱল তাক আইচক্ৰীম লাগে। এটা আইচক্ৰীম খালে আগতে আকৌ আইচক্ৰীম লাগে, মানে এইফালে তাৰ চৰ্দিও লাগি আছে, আইচক্ৰীম দিব ভয়ো লাগে, মানে জ্বৰ হয় বুলি, তাৰ বেমাৰ হ'লে মানে ভাল নহয় বাবে ৰিচে মানে নেৰানেপেৰা লাগে যে আইচক্ৰীম মানে খাবই। তাৰপিছত দেউতাকে আইচক্ৰীম কিনি দি আছে ইফালে, আৰু মোৰ কিবা এটা আকৌ খাওঁ লাগিল, মানে চানাটো কিনিছোঁ। চানাটো মানে মই তাতে নাখাওঁ, এইটো যে ৰুমত আহি এইটো চানাটো খালোঁ। ৰিচিকক ফটো কেইখনমান মাৰি দিব লগা হ'ল। ৰিচিয়ে চাবতে কি মোচনত, তাৰমানে সি কৈছে মা মোক ফটো কেইখনমান মাৰি দিয়া। বহুত ফটো মাৰণে মানে 2খন মাৰিছোঁ ফটো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে আছিল। ধন্যবাদ।